অ' বৰুৱা, কোনফালে গৈছিলে আপুনি? ভালেই হ'ল পাই, মই আপোনাক লগ পালোঁ। হয় কিয়ানি দেখোন। কিনো ক'ব, বজাৰৰ ফালকে ওলাই গৈছিলোঁ মাছ কেইটামান বিচাৰি, কিন্তু কিনো ক'ব নেপালোৱে নহয়। এয়া আৰু খালী হাতেৰে ঘূৰি আহিছোঁ। পিছে শইকীয়ানী, আপুনি বা কোনফালে যায়? মই মানে আপোনালোকৰ ঘৰৰ ফালেকে আহিছিলোঁ। পিছে বৰুৱানী ঘৰত আছেনে নাই বাৰু? আছে, ঘৰতে আছে। ঘৰতে নাথাকিনো ক'লৈ যাব। আছে আৰু ঘৰতে ঘৰুৱা কাম বনবোৰ কৰি মেলি। আপোনাক লগ পালোৱেই নহয়, আপোনালোকৰ ঘৰলৈ আজি নাযাওঁৱেই দিয়ক। বৰুৱানীক ক'বচোন, এই যে কাপোৰ এযোৰ কিনাকে কথা আছিলে, মই কাপোৰ দুযোৰ আমাৰ দুজনীৰ কাৰণে চইচ কৰি থৈ আহিছোঁ। কাইলৈ ওলাবলৈ ক'বচোন, আমি দুইজনীয়ে গৈ পেলাই কাপোৰ দুযোৰ কিনি আনিমগৈ। আপোনাক যেতিয়া লগ পালোৱেই, মই আৰু আপোনালোকৰ ঘৰলৈ নগ'লেও হ'ব চাগে। আপুনি কিন্তু কথাটো বৰুৱানীক ক'বলৈ নাপাহৰিব দেই। হয় নেকি? কাপোৰ কিনিবলৈ যাব মানে আপোনালোক? হ'ব দিয়ক, কিনিবগৈ। কিনো কথাটো আছে, আপোনাৰতো ঘৰত চাগে কাম নাই একো। ব'লক আমাৰ ঘৰলৈকে ব'লক, এপাক বহি চাহ একাপ খাই আহিব পাৰিব। ব'লক, আপুনি যেতিয়া ইমান জোৰ কৰিছে, কিমাননো আৰু নাযাওঁ বুলি কৈ থাকিম। ব'লক, আপোনাৰ লগতে একেলগতে যাব পাৰিম। ব'লক। শইকীয়ানী, ইয়াতে বহকচোন, মই এওঁক মাতি দিছোঁ বাৰু, ৰ'ব দেই। ঠিক আছে। বোলো শুনিছানে? অকণমান বাহিৰলৈ ওলাই আহাচোন, শইকীয়ানী আহিছে। আপুনি বহকচোন দেই শইকীয়ানী, মই এওঁক মাতিছোঁ নহয়, আহিছে হ'বলা, অকণমান বহক। শইকীয়ানী, আজি বা আকৌ কি মন গ'ল আমাৰ ফালে আহিবলৈ? কি যে কয়, নাই তেনেকুৱা কথা একো নাই। এনেই আৰু আপোনালোকৰ দৰকাৰ এটাও আছিল, সেইকাৰণে আহিলোঁ আৰু। মই ভাবিছোঁ আপুনি পিছে দৰকাৰ নাথাকিলে আকৌ নাহে নহয়। সেই বৰুৱানী, আপুনিও যে আৰু কথা কয় দেই। হেৰি, আপোনাৰ শিপা গজিলে নেকি? এইকণৰ পৰা দেখোন আপুনি আঁতৰিবই নোৱাৰা হ'ল। যাওকচোন, চাহ দুকাপ বনাই আনকে আমাৰ কাৰণে, দুইজনী বহি একেলগে খাম। তুমি যে কথা কোৱা আৰু পাই। বহা দুজনী, মই বাৰু তোমালোক দুজনীতে চাহ দুকাপ কৰি আনো। বহা দেই, তোমালোকে কথা পতা। বহক দেই শইকীয়ানী। হ'ব, আপুনি এতিয়া যাওক। শইকীয়ানী, কওকচোন আপোনাৰ খবৰ খাতি, ভালে আছেনে বাৰু? আছোঁ দিয়ক, যেন তেনে আছোঁ আৰু। দেখিছেনে নাই, মই যে কিমান শকত হৈ গৈছোঁ, আৰু আপুনি ইমান শ্লিম হৈছে। কি আপুনি ডায়েট কৰি আছে ন? কি যে কয়, মই ডায়েট নকৰাকৈ মোৰ এনেকুৱা 0 ফিগাৰ। চবৰে পিছে এনেকুৱা ভাগ্য নাথাকে, মোৰ দৰে 0 ফিগাৰ বনোৱাৰ। হয় দিয়ক বৰুৱানী, চবৰে ভাগ্য নাথাকে। পিছে মই আপোনাৰ ওচৰলৈ অন্য কথা এটাতহে আহিছিলোঁ। কওকচোন, কি কথা? মানে সেইদিনাখন যে আপুনি কৈছিলে কাপোৰ লোৱাৰ কথা দোকানখনত, মই সেই দোকানখনলৈ কালি গৈছিলোঁ নহয়। গৈ পেলাই আপুনি যিযোৰ কাপোৰ চইচ কৰিছিলে, সেই কাপোৰযোৰ যে চ'ল্ড আউট হৈ গৈছিলে, সেই কাপোৰযোৰ আকৌ আহিলে। আৰু ময়ো এযোৰ কাপোৰ তাত চইচ কৰিলোঁ। কৰি পেলাই দুইজনীৰ কাৰণে দুযোৰ কাপোৰ চইচ কৰি মই এক্সট্ৰাকৈ থৈ আহিছোঁ। তাকে আপোনাক ক'ম বুলি আহিলোঁ যে কাপোৰযোৰ কাইলৈ গৈ দুজনী লৈ আহিমগৈ। আজিতো দেৰিয়ে হৈ গ'ল, গতিকে কাইলৈকে গৈ দুজনীয়ে গৈ কাপোৰ দুযোৰ লৈ আহিম। হ'ব, কাইলৈকে গৈ দুইজনীয়ে কাপোৰ দুযোৰ লৈ আহিমগৈ। মোৰো খুব পচন্দৰ কাপোৰ আছিলে সেইযোৰ, ভাবিয়ে আছিলোঁ পাম নে নাই জানো বুলি। আৰু আপুনি যে আহি পেলাই ক'লেহি পাম বুলি, বৰ ভাল লাগিলে হেৰ মনটো। ঠিক আছে বাৰু, কাইলৈ দুজনী গৈ কাপোৰ দুযোৰ লৈ আহিমগৈ। এনেওতো আমাক চাদৰ মেখেলা বিশেষ প্ৰয়োজন নহয়, কেতিয়াবা মেলে মিটিঙেহে আমাক প্ৰয়োজন হয়, নাইবা বিয়া সবাহ থাকিলেহে আমি পিন্ধোঁ চাদৰ মেখেলা। ঠিক আছে বাৰু, কাইলৈ দুজনী গৈ পেলাই আমি লৈ আহিমগৈ। পইচাৰ অলপ অসুবিধা হৈ আছে বাৰু, ইটছ অ'কে, যেনে তেনে মই মিলাম আৰু। ঠিক আছে দিয়ক, মই তেতিয়াহ'লে যাওঁ। মোৰ মানে ঘৰত কেইবাটাও কাম আছে। বৰুৱা আগতে কৈ পঠিয়াইছিলোঁ যে মই নাযাওঁগৈ, আপুনি কথাষাৰ বৰুৱানীক ক'ব। কিন্তু বৰুৱাই ইমান জেদ কৰিলে, আপোনালোকৰ ঘৰলৈ আহিবই লাগে।
সেইকাৰণেহে উপায় নাপায় গুচি আহিলোঁ। গতিকে যাওঁ দিয়ক, দেৰি হৈছে যে। অঁ হয় নেকি? আমাৰ একেটাহে জেদ কৰিলে মানে। সেই মানুহজনো যে আৰু দেই, মানে কিনো ক'ম, মাইকী মানুহ ঘৰলৈ আহিলে মানুহজনে বৰ ভাল পায়। আজি তোক দি আছোঁ মই। কিবা ক'লে নেকি বাৰু বৰুৱানী? নাই নাই নাই, আপোনাক মই একো কোৱা নাই। তেন্তে আহিছোঁ দিয়ক, কাইলৈকে লগ পাম আৰু। মোৰ চাহ বনাই হ'ল, ভিতৰলৈকে আহা তোমালোক। শইকীয়ানীয়ে হেনো চাহ নাখায়, নেবাপিলেও হ'ব দিয়ক। হ'ব দিয়ক বৰুৱানী, মই চাহ নাখাওঁ, আহিছোঁ দিয়ক দেই। হেৰা শইকীয়ানী গ'লেই নেকি? আপোনাক কিয় লাগে? শইকীয়ানী আছেই নে গ'ল? মানে এনে সুধিছিলোঁ আৰু। যাওক ভিতৰলৈ যাওক, অকল শইকীয়ানীকে থাকিব আপুনি। টানি আজৰি ঘৰলৈ লৈ আহিছে। কিয় আহিছিল? আপোনাৰ হাতৰ চাহ খুৱাবলৈ। যাওক ভিতৰলৈ যাওক, নিবলৈ চাহকাল দলিয়াই পেলাই দিয়ক। ঠিক আছে দিয়া। অকল শইকীয়ানী। মোৰ ফালে মানে কোনো ধান্দাই নাই। মোৰ নিচিনা ইমান ধুনীয়া শ্লিম ফিগাৰৰ ঘৈণীয়েক এজনী থাকোঁতেও তাৰ আকৌ সেই মূৰ্তিজনীৰ ওপৰতে চকু। ইয়াক একা ভালকৈ দিবই লাগিব। শইকীয়ানীকে থকা ধনটোক মই উলিয়াই আছোঁ।